নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰবাৰ আন এটি নতুন ভিডিঅ'লৈ আমি উপস্থিত হৈছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অজানৰ সৰু দোকানৰ পৰা, আৰু অজানা কাষে এখন হেলিকপ্টাৰ আজি আনবক্সিং কৰি আপোনালোকক দেখুৱাব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। এখন হেলিকপ্টাৰ ফ্লিপকাৰ্টৰ পৰা অনা হৈছিল 500 টকাৰে। ইয়াৰ ভিতৰত কি কি আছে এতিয়া অজানে আপোনালোকক দেখুৱাব। সামগ্ৰী পোৱা যায়। এইবাৰ চাৰ্জাৰ মানে ডাটা কেবল, এই বেটাৰ সহায়ত হেলিকপ্টাৰখন চাৰ্জ দিব পাৰি। এইটো এটা ৰিম'ট, ইয়াৰ সহায়ত মানে হেলিকপ্টাৰখন আপুনি কণ্ট্ৰল কৰিব পাৰিব ওপৰত উঠি থাকিলে। আৰু এইখন হৈছে আমাৰ মেইন হেলিকপ্টাৰখন, ধুনীয়া ডিজাইনত বনাইছে। এইখন লাইটিং কেপাচিটি আছে, পাংখা ঘূৰিল। এই হেলিকপ্টাৰখনৰ চুইচটো অন কৰি দিয়া হৈছে। এয়া লাইটবিলাক জ্বলি উঠিছে আৰু পাংখাও ঘূৰি আছে। এতিয়া বাহিৰলৈ লৈ গ'লেহে গম পোৱা যাব কেনেকৈ চলে, এইখন কিমান ওপৰলৈ উৰে। এইখন ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে আজি প্ৰথম মোৰ ভিডিঅ' চাইছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।